নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই আপোনালোকক স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল এডুকেশ্যন আইডিয়ালৈ। আজি আমি আলোচনা কৰিম বিজ্ঞানৰ কেইটামান গুৰুত্বপূৰ্ণ কুৱেশ্যন আনসাৰ। প্ৰথমটো হ'ল শুদ্ধ উত্তৰ বাছি উলিওৱা। প্ৰথমটো কুৱেশ্যন হ'ল Zn plus CuSO4 কাৰ্চিন্দি ZnSO4 plus Cu ওপৰৰ বিক্ৰিয়াটো এটা উদাহৰণ দিয়া। 1 নম্বৰ পইণ্টত দিয়া আছে এটা সংযোজন বিক্ৰিয়া, 2 নম্বৰ পইণ্টত দিয়া আছে এটা দ্বি অপসাৰণ বিক্ৰিয়া, 3 নম্বৰ পইণ্টত দিয়া আছে এটা বিয়োজন বিক্ৰিয়া আৰু 4 নম্বৰ পইণ্টত দিয়া আছে এটা অপসৰণ বিক্ৰিয়া। 2 নম্বৰ কুৱেশ্যন হ'ল দুটা নিউৰনৰ খালী ঠাই কি বুলি কয়? 1 নম্বৰ পইণ্টত দিয়া আছে ডেনড্ৰাইট, 2 নম্বৰ পইণ্টত দিয়া আছে একচন, 3 নম্বৰ পইণ্টত দিয়া আছে সাইনপছ আৰু 4 নম্বৰ পইণ্টত দিয়া আছে পেৰনা। নেক্সট কুৱেশ্যন হ'ল তলৰ কোনটো পদাৰ্থ লেন্স তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰিব নোৱাৰি? 1 নম্বৰ পইণ্টত দিয়া আছে পানী, 2 নম্বৰ পইণ্টত দিয়া আছে কাঁচ, 3 নম্বৰ পইণ্টত দিয়া আছে প্লাষ্টিক আৰু 4 নম্বৰ পইণ্টত দিয়া আছে মৃত্তিকা। নেক্সট কুৱেশ্যন 4 নম্বৰ হ'ল নিয়মীয়া দৃষ্টিৰ সদ্য প্ৰাপ্তবয়স্কৰ বাবে স্পষ্টকৈ দেখা ন্যূনতম দূৰত্ব ডেছ। 1 নম্বৰ পইণ্ট হ'ল 25 মিটাৰ, 2 নম্বৰ পইণ্ট হ'ল 2.5 সেন্টিমিটাৰ, 3 নম্বৰ পইণ্ট হ'ল 25 সেন্টিমিটাৰ আৰু 4 নম্বৰ পইণ্ট হ'ল 2.5 মিটাৰ। নেক্সট কুৱেশ্যন 5 নম্বৰ তলৰ কোনটো ৰাশিয়ে বৈদ্যুতিক ক্ষমতা নিৰ্দেশ নকৰে? ইয়াৰ প্ৰথম পইণ্টটোত আছে FR, 2 নম্বৰ পইণ্টত দিয়া আছে IR2, 3 নম্বৰ পইণ্টত দিয়া আছে VI আৰু 4 নম্বৰ পইণ্টত দিয়া আছে V2/R। তাৰপিছত 6 নম্বৰ কুৱেশ্যন হ'ল কোনটো জীৱভৰ শক্তিৰ উদাহৰণ নহয়? 1 নম্বৰ পইণ্টত দিয়া আছে খৰি, 2 নম্বৰ পইণ্টত দিয়া আছে গোবৰ গেছ, 3 নম্বৰ পইণ্টত দিয়া আছে নিউক্লিয় শক্তি আৰু 4 নম্বৰ পইণ্টত দিয়া আছে কয়লা। 7 নম্বৰ কুৱেশ্যন হ'ল তলত উল্লেখ কৰা কোনখিনি খাদ্য শৃংখল গঠন কৰে? 1 নম্বৰ পইণ্ট ঘাঁহ, ঘেঁহু আৰু আম, 2 নম্বৰ পইণ্টত দিয়া আছে ঘাঁহ, ছাগলী আৰু মানুহ, 3 নম্বৰ পইণ্টত আছে গৰু আৰু হাতী, 4 নম্বৰ পইণ্টত দিয়া আছে ঘাঁহ, মাছ আৰু ছাগলী। আজিৰ ভিডিঅ'টি ইমানেই। ভিডিঅ'টি চাই ভাল লাগিলে লাইক, কমেণ্ট আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।